আন্ধেৰীঘাটৰ চৰকাৰী চিকিৎসালয়ত দুমাহে নাই চিকিৎসক, ক্ষুব্ধ ৰাইজ। শিৱবাজাৰ সমষ্টিত চিকিৎসকৰ বাবে এক প্ৰকাৰ প্ৰশাসনত পৰিণত কৰিছে চৰকাৰী চিকিৎসা সেৱা। বিশেষকৈ ভিতৰুৱা অঞ্চলসমূহত গুণগত চিকিৎসা সেৱা প্ৰদানত ব্যৰ্থ হৈছে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগ। চিকিৎসকৰ অভাৱৰ বাবে বিনামূলীয়া চিকিৎসা সেৱাৰ পৰা বঞ্চিত হ'ব লগা হৈছে স্থানীয় ৰাইজ। জোৰা তাপলি মাৰি কোনোমতে চলি আছে চৰকাৰী চিকিৎসালয়সমূহ। সমষ্টিটোৰ সীমামূৰীয়া আন্ধেৰীঘাটত চৰকাৰী চিকিৎসা সেৱাৰ নামত আভুৱা ভাড়াৰ অভিযোগ ৰাইজৰ। আন্ধেৰীঘাট ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত দুমাহ ধৰি নাই চিকিৎসক। চিকিৎসা বিজ্ঞানৰ স্নাতক হৈ এবছৰৰ বাবে অহা চিকিৎসকগৰাকীৰ সময়সীমা অন্ত পৰাৰ লগে লগে চিকিৎসক শূন্য হৈ পৰিছে আন্ধেৰীঘাটত। শেহতীয়াভাৱে হেঙালপাৰা ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ একমাত্ৰ আয়ুৰ্বেদিক চিকিৎসকগৰাকীৰ আন্ধেৰীঘাটত সপ্তাহত এটা দিনৰ বাবে নিয়োজিত কৰিছে। কিন্তু প্ৰতিদিনাই চিকিৎসা সেৱা বিচাৰি অহা ৰোগীয়ে চিকিৎসক নাপাই উভতি যাব লগা হৈছে। ফাৰ্মাচিষ্টে চিকিৎসকৰ ভূমিকা পালন কৰিব লগা হৈছে আন্ধেৰীঘাটত। উল্লেখযোগ্য যে 1988 চন স্থাপিত চিকিৎসালয়খনত স্থায়ী চিকিৎসক নিযুক্তি নিদিয়াত সমস্যাৰ সন্মুখীন হ'বলগীয়াত পৰিছে ৰাইজ। দৰঙৰ উপৰিও ওদালগুৰি আৰু তামুলপুৰ জিলাৰ সীমামূৰীয়া শতাধিক গাঁৱৰ চিকিৎসা সেৱাৰ আশা ভৰসাৰ থল আন্ধেৰীঘাট ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ। আন্ধেৰীঘাটৰ ৰাইজে শীঘ্ৰে স্থায়ী চিকিৎসক নিযুক্তিৰ দাবী জনাইছে। ইফালে চিকিৎসালয়খনৰ এম্বুলেন্সখন নোহোৱা হৈ পৰিছে, যাৰ ফলত দুৰ্ভোগত পৰিছে ৰাইজ। তাৰোপৰি চিকিৎসকৰ অভাৱৰ বাবে পৰিত্যক্ত হৈছে চিকিৎসালয়খনৰ প্ৰসূতি কক্ষ। মুকলি নহ'ল শিশু পৰ্যবেক্ষণ কোঠা। বিধায়ক প্ৰমানন্দ ৰাজবংশীয়ে চিকিৎসালয়খনৰ সমস্যা সমাধান কৰি স্থায়ী চিকিৎসক নিযুক্তিৰ আশ্বাস দিছিল, কিন্তু 5 বছৰে সমাধান কৰিব নোৱাৰিলে আন্ধেৰীঘাটৰ চিকিৎসা সেৱাৰ সমস্যা। স্বাভাৱিকতে চৰকাৰৰ জনপ্ৰতিনিধিৰ বিৰুদ্ধে ক্ষুব্ধ হৈ পৰিছে আন্ধেৰীঘাটৰ সৰ্বসাধাৰণ ৰাইজ। নেক্সট ডেস্ক ৰিপৰ্ট, নিউজ টিভি। ডাক্তৰ পোৱা নাই। এতিয়া ডাক্তৰ নহলে আজি সমাজখনৰ ইমান মানুহ আহি কিমানজন মানুহ ডেইলি 60-70 জনকে মানুহ আহে, ডাক্তৰ নহলে কাক দেখুৱায়? ফাৰ্মাচীৰ মানুহজনেতো ডাক্তৰ কৰি দেখুৱাব নোৱাৰে নহয়। গতিকে এজন ডাক্তৰৰ প্ৰয়োজন হয়। ডাক্তৰ নহলে সমাজখনত কেনেকুৱা বেমাৰ আজাৰ, আজি ইমান গৰম ৰ'দ, কেনেকুৱা হেৰিত বেমাৰ বহুত হৈ আছে। গতিকে সেনেকুৱা স্থলত যদি ডাক্তৰ আহি নাপায় তেতিয়াহ'লে এনে যাব লাগে। আজিতো প্ৰায় এমাহ ধৰি ডক্তৰ নাই। এমাহ নহয়, আজি এমাহ 2 মাহ ধৰি ডাক্তৰে নাই। ডাক্তৰ যদি একদিন আহে 2 দিন নাহে এনেকুৱাকৈ হলেতো মেডিকেলখন নচলে নহয়। ডাক্তৰজন বহুত প্ৰয়োজন। অনুৰোধ কৰিছো তেখেতক যেন ইয়াতে ডাক্তৰ এজনো বহুত প্ৰয়োজন। ডাক্তৰজন তেখেতে যদি অতি সোনকালে ডাক্তৰ এজন দিয়ে, যে মানুহ সমাজখনে ডাক্তৰ নহলে কেনেকৈ চলে? ইমান বেমাৰ আজাৰত যদি ডাক্তৰজন নহয় তেতিয়াহ'লে মানুহবিলাকেতো চলিব নোৱাৰে। বা ফাৰ্মাচীৰ তেখেতে ডাক্তৰ হৈ কিনে কেনেকুৱাকৈ চিকিৎসা কৰি থাকিব পাৰে? গতিকে ডাক্তৰ এজনৰ ওচৰত মই সৰল মিনতি কৰিছো, ডাক্তৰৰ বহুত প্ৰয়োজন। প্ৰায় 1.5 মাহ হ'ল কোনো ডক্তৰ নাই। গতিকে মই গোটেইখিনি মই চম্ভালিব লগা হৈছে। এৰিয়াটো বৰ ডাঙৰ এৰিয়া, বহুত বৰ্তমান যিটো ছিজনৰ টাইম, প্ৰায় মানুহৰ জ্বৰ, কাহ, চৰ্দি, বিভিন্ন ধৰণৰ ডিচেণ্ট্ৰি হৈ আছে। গতিকে মই অকলে কণ্ট্ৰল কৰা টান হৈ গৈছে। ইফালে লেবৰেটৰী টেকনিচিয়ান যোৱা নাই, সপ্তাহত 3 দিন ইয়াত থাকে, 3 দিন মংগলদৈত চিভিলত লৈ গৈছে। এতিয়া আজি নাই, আজিতো চিভিলত কিমান মানে পৰীক্ষা চৰীক্ষা বহুত থাকে, সেইবিলাক পৰীক্ষাবিলাকো হোৱা নাই। এতিয়া চব বেলেগত পঠাব লগা হৈ যায়। ষ্টাফ কিমানজন আছে? ষ্টাফ এতিয়া আমি বৰ্তমান আছো, NM আছে, টপগেট এজন আৰু SW আছো, আৰু লেবৰেটৰী টেকনিচিয়ান, ফাৰ্মাচিষ্ট কেইটাই পাৰ্মানেণ্টৰ প্ৰথম তাহলে চাই চব আজি আছিলে বহুত বছৰ আগত। বহুত আজি মোটামুটি 20-22 বছৰমান হৈ গ'ল। NM আছে 2জন। অসুবিধা আৰু লেবৰেটৰীটো এনেকুৱা হৈ আছে, খেলি মেলি হৈ আছে। একবাৰ মংগলদৈত দৌৰি থাকে, আকৌ আন্ধেৰীঘাটত আহে। তাৰ কাৰণে কিছুমান পৰীক্ষা নহয়। এতিয়া দিনত কিমান মান ৰোগী আহে? দিনত এনেই আমাৰ ৰেগুলাৰ পেচেণ্ট 60-70টা হৈ থাকে। চিৰিয়াছবিলাক আমি লগে লগে ৰেফাৰ কৰি দিওঁ ধুনী বা এই মংগলদৈ চিভিল হস্পিটেলত, কাৰণ যিটো আমি এনেকৈ ট্ৰিটমেণ্ট নলওঁ। কাৰণ যিহেতু আমি ইমানখিনি ৰিস্ক ল'ব নোৱাৰোঁ। যিহেতু আমাৰ গাড়ী ঘোঁৰা অসুবিধা, এম্বুলেঞ্চ নাই, একো নাই। গতিকে এতিয়া প্ৰায় মানুহবিলাকেতো গম পাই আছে যে তাতে যিহেতু ডাক্তৰ নাই, এম্বুলেঞ্চ নাই, গতিকে চিৰিয়াছ বেমাৰী প্ৰায় নাহে। তাৰে মাজতে কোনোবা যদি আহে হঠাৎ আহিলে আমি কৈ দিওঁ যে এইটো প্ৰাথমিক যিখিনি জানো সেইখিনি কৈ দিওঁ, পঠাই দিওঁ। কি চাৰ্জাৰ আছে? এতিয়া মই ফাৰ্মাচিষ্ট, বৰ্তমান কোনো চাৰ্জ নাই। আন্তঃগাঁথনি মানে ধৰক এতিয়া মেইন পাৱাৰ যিটো নাই, সেইটোতো বান্ধা। ইফালে ষ্টাফ যিহেতু নাই, এতিয়া গোটেইখিনি এতিয়া মোৰ যিখিনি কাম
এতিয়া মোৰ কামখিনি ৰেগুলাৰকৈ কৰি আছে আজি 1.5-2 মাহ দিন আৰু মোৰ মেডিচিন যিটো মোৰ মেডিচিনৰ হিচাপ পত্ৰ কিবা কিবি বহুত থাকিব সেইখিনি কৰা নাই বৰ্তমান কাৰণ এইফালে ৰাতিপুৱা ধৰক 9টা বজাৰ পৰা 2টা বজালৈ পেচেণ্ট চাবই লাগিব যেতিয়া আমাৰ গোটেইখিনি ষ্টাফ বা থাকে তেতিয়া আমি হয়তো গোটেইখিনি মিলাব পাৰোঁ টাইম লৈ এতিয়া অকলে আপুনি গোটেই চম্ভালি ল'ব হৈছে এতিয়া এতিয়া আমাৰ ফ'ৰ্থ গ্ৰেডৰ মেডিচিন দি আছে বা এন এম মেডিচিন দি আছে তেওঁলোকে এতিয়া কিছুমান মেডিচিন ক'ত আছে তেওঁলোকে নাজানে আকৌ মই সেই তাতে উঠি আহি পেচেণ্ট চাই জেগাৰ পৰা উঠি আহি আকৌ মেডিচিনটো দিব লগা হৈছে এইটো বস্তু আছে আপুনি এইটো প্ৰেছক্ৰিপশ্যন লিখি চিকিৎসা চলাইছে এতিয়া উপায় নাই এইটো আৰু মানে উইদাউট ডক্টৰৰ সেইটো প্ৰেছক্ৰিপশ্যনত লেখা পাৰি যিটো প্ৰাথমিক ট্ৰিটমেণ্টটো এইটো আৰু এইটো দিব সেইটো আছে যিহেতু এই প্ৰাথমিক ট্ৰিটমেণ্ট কোনোবাতে সাধাৰণ আমি সেনেকুৱাই কৰি আছোঁ আৰু উপায়টো নাই এটা কথা চলি আছোঁ এটা পাৰ্মানেণ্ট ডক্টৰ নোহোৱাকৈ আজি প্ৰায় 3 বছৰ 3-4 বছৰ হ'ল 3 বছৰমান পাৰ হৈ এনেকৈ চলি আছে এনেকৈয়ে চলি আছে প্ৰত্যেক হাৰাশাস্তি পাইছে মানে হাৰাশাস্তি হৈছে প্ৰত্যেক বছৰে 1 year ডক্টৰ যেন দিয়ে এইবাৰ 1 year ডক্টৰ দিয়া নাই 1 year ডক্টৰ দিলেতো হয়তো সেইখিনি কামখিনি কৰিব পাৰে এতিয়াতো বিশেষকৈ বিৰাট মানে বহুত বেমাৰ হয় মানুহবিলাকৰ বহুত মানে মেইনলি চৰ্দি জ্বৰ কাহ ডিচেণ্ট্ৰি এইবিলাক হৈয়ে থাকে কাৰণ ছিজনৰ এতিয়া জুন জুলাই আগষ্ট 3 মাহটো মানে বেমাৰৰ ছিজনেই এইটো 3 মাহ এই 3 মাহটো আৰু ডক্টৰৰ বিৰাট প্ৰয়োজন ক'বলৈ এনেকুৱা হৈছে মই এতিয়া মাথা মুখ তুলি চাব পৰা নাই এই ৰাতিপুৱা 9টা বাজি বহুত 1:30 2টালৈ বহি থাকোঁ ডক্টৰ নাই মই কোম্পানীজনক দেখাইছোঁ আৰু কি হ'ব বুলি তেখেতে মোৰ চুগাৰ আছে আৰু প্ৰেছাৰ আছে হাই প্ৰেছাৰ চাইছোঁ আৰু মানুহজনে 400 দিছে ডক্টৰ নোহোৱা কৰি হয় ডক্টৰ নোহোৱা কৰি সুবিধা কৰি আছে হয় ঘৰত কৰি আছে ভিতৰৰ অঞ্চলত এটা ডাক্তৰ লাগে আৰু আমাৰ বৃহত্তৰ অঞ্চল এইটো আমি ইয়াৰ পৰা ৰেফাৰ দিলে ক'ত লৈ যাব লাগে আমি ইয়াৰ পৰা হয় ৰেজেৰা নহয় মানে এইমছ বহুত দূৰত হয় যাব লাগে। বহুত দূৰত যাব লাগে জি এম চি এনেকুৱা আৰু কি আহ্বান জনাব এতিয়া ডক্টৰৰ অতি কাৰণে সোনকালে এজন ডক্টৰৰ প্ৰয়োজন আৰু ইয়াতে এই ভিতৰৰ অঞ্চলত